Hello guys, welcome back to my channel. যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকক মই ক'ব বিচাৰো যে এই ভিডিঅটো মোৰ প্ৰথম ভিডিঅটোৰ এটা পাৰ্ট হয় গতিকে আপুনি যদি মোৰ প্ৰথম ভিডিঅটো চোৱা নাই তেনেহলে যাওক মই ডেসক্ৰিপচনত এটা লিংক দি দিছো ক্লিক কৰক লাইক কৰক কমেন্ট কৰক আৰু যিসকলে মোৰ প্ৰথম ব্লগটো চাইছে তেওঁলোক বলক আজি মোৰ লগত আজি মই মোৰ ঘৰটো বাকি অংশবোৰ দেখাবলৈ চেষ্টা কৰিম গতিকে বলকচোন চাও ঘৰটো বাকি অংশবোৰত কি কিনো আছে Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. It's a single bedroom. Jot neki moi thaku. Bishesh ekku nai dekhobole. Heater, dryer, সৰু সৰু কিবা বস্তু এইবোৰ একেই আৰু এইবোৰ ঔষধ বিছনা টেবল ঘড়ী আৰু এটা কি টেবল লাইট ড্ৰয়াৰ আৰু ইয়াতে কাপোৰ থোৱা হয় আৰু বাহিৰলৈ চালে ঠিক এনে ধৰণে দেখা যায় আৰু এইটো হৈছে মোৰ ফ্ৰেণ্ডজনৰ বেডৰুম হি বৰ্তমান ইয়াত নাথাকে গতিকে অকণমান খেলিমেলি হৈ আছে আৰু এয়া ৱালত কিছুমান ভাল লগা ফটো এজনে এইটো ৰুমত থাকে মোৰ ফ্ৰেণ্ড হয় হায়দৰাবাদৰ এইটো কাপোৰ থোৱা টেবল আৰু কিছুমান সৰু সৰু বস্তু বেগ খেলিমেলি হৈ থকা এখন বিছনা আৰু এখন পোষ্টাৰ আৰু এইটো হৈছে 3 নম্বৰ বেডৰুম য'ত অসমৰ এজন ল'ৰা থাকে এইটো আলমাৰী আৰু আলমাৰীৰ ওপৰতে দুটামান নোট সৌখন আইনা কেমেৰা ড্ৰয়াৰ আৰু দুটামান চলাৰত চলা লাইট এখন টেবল আৰু এই ৰুমটোৰ পৰা বাহিৰলৈ চালে ঠিক এনেকুৱা ধৰণে দেখা যায় So guys, এইটো আছিল মোৰ ঘৰটো কেনেকুৱা পালে আপোনালোকে নিশ্চয় কমেন্ট সেকশনত জনাব প্ৰথমবাৰৰ কাৰণে চেষ্টা কৰি চালো গতিকে ইমান এটা দীঘল ভিডিও আপলোড কৰা নাই যদি আপোনালোকে ভাল পায় এই দুখন ভিডিও নেক্সট মই ইয়াতকৈ অকণমান দীঘল ভিডিও দিবলৈ ট্ৰাই কৰিম ভিডিওটো যদি আপুনি ভাল পালে লাইক কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ ইয়াতে এৰিছো